বন্ধু-বান্ধৱীসকল, আজি মই কল্পনা বৈশ্যই আন এটি ৰেচিপিৰ সৈতে প্ৰচেষ্টা চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ ৰেচিপিটো হৈছে পনীৰৰে। পনীৰত আজি মই নাৰিকল, পটল এনেকৈ ৰান্ধিম। পটল তাৰ বাবে মই লৈছোঁ 6টা পটল লৈছোঁ, নাৰিকল এফাল লৈছোঁ, নাৰিকলখিনি কলাবিলাক গুচাই লৈছোঁ, জিৰা লৈছোঁ অলপমান, জিৰাৰ লগত সৰিয়হ দুটামান লৈছোঁ, কেইফুটামান নহৰু লৈছোঁ, 2টা কেঁচা জ্বলা লৈছোঁ, আদা লৈছোঁ অকণমান, ধনিয়া লৈছোঁ। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। ৰেচিপিটো আৰম্ভ কৰোঁ। কেৰাহী বহাই দিছোঁ, গেছটো জ্বলাই দিলোঁ। নাৰিকলখিনি মই মিক্সিত পিচি লৈছোঁ, তেলখিনি দি দিলোঁ। এইবাৰ মই পনীৰখিনি ভাজিম। আগতে মই অকণমান নিমখ দি ল'লোঁ তেলত, পনীৰখিনি ভাজিবলৈ ভাল হয়। নিমখখিনি মিহলি কৰি দিলোঁ। এইবাৰ মই সেই তেলতে পটলখিনিও ভাজি লওঁ। পটলখিনিত নিমখ দি দিলোঁ, লগতে অলপ হালধিও দি দিওঁ। বঢ়াই দিছোঁ। আমাৰ ল'ৰা ছোৱালীলে পটল চটল খাব বেয়া পায়, গতিকে আমি এনেকৈ বিভিন্ন ধৰণে ৰান্ধিলে ল'ৰা ছোৱালীয়ে খোৱাটো অলপ মন কৰিব। আৰু আচলতে পাচলি খাব লাগে। মাকবোৰে যদি এনেকৈ বিভিন্ন ধৰণে জুতি লগাই ৰান্ধে, আমাৰ ল'ৰা ছোৱালীবিলাক খোৱাটো তেওঁলোকে মন কৰিব, খাবলৈ ইচ্ছা কৰিব। সেয়েহে আমি এনেকৈ যিমান পাৰোঁ জুতি লগাই ৰান্ধিলে আমাৰ ল'ৰা ছোৱালীখিনিয়ে খাব আৰু সদায় হেল্ডি হৈ থাকিব। একদম সম্পূৰ্ণকৈ ভজা নাই, মই আধা ভজা কৰিছোঁ। একদম পাঁচফোৰণ দিলোঁ, জলকীয়া, জিৰা, সৰিয়হখিনি মিক্সিতে বটি লৈছিলোঁ, এইখিনি দি দিলোঁ। অলপমান পানীও দি দিলোঁ ইয়াত। অলপ বঢ়াই দিলোঁ। এইবাৰ মই সোৱাদ অনুসৰি নিমখ দিম, হালধিখিনিও দি ল'লোঁ। এইখিনি অলপ মিক্স কৰি লওঁ। এইবাৰ মই পটলকেইটুকুৰ দি দিলোঁ। মছলাখিনিৰ লগত মিহলাই লওঁ। এইবাৰ পিচি লোৱা মই নাৰিকলখিনিও ইয়াত লগ কৰি দিলোঁ। অলপ মছলাখিনি মিহলি হোৱাৰ কাৰণে লাৰি দিম। এই বাতিটোত ৰৈ থকা নাৰিকলখিনি পানীত মিহলাই অলপমান পানী দি দিলোঁ। নাৰিকলখিনি অলপমান নাৰিকলখিনি অলপ ভাজি হৈ গ'ল। এতিয়া মই ইয়াত পানী দিম। দেখিবলৈ বৰ ধুনীয়া হৈছে ৰংটো, খাবলৈওতো ভালেই হ'ব। কিন্তু আৰু আপোনালোকে
এবাৰ চেষ্টা কৰি চালে সোৱাদে পাব। এইবাৰ মই পনীৰখিনিও দি দিলোঁ। এইবাৰ মই উতলিবলৈ দিম, তেতিয়াহে নাৰিকলৰ সোৱাদটো পনীৰৰ লগত মিহলি হ'ব, পটলখিনিতো সোমাব। চোন আঞ্জাখন কেনেকুৱা হৈছে এবাৰ লাৰি চাওঁ। চাওকচোন ৰংটো ইমান ধুনীয়া হৈছে, দেখিয়ে খাওঁ খাওঁ লাগিছে। পটলো সিজি গ'ল। আপোনালোকে আলুও দিব পাৰে, মই আলু দিয়া নাই। আলু দিব পাৰে, তাৰোপৰি আজিকালি আহিনা কচু ওলাইছে, আহিনা কচুও দিব পাৰে, খাই ভালেই লাগিব। মই সেইবোৰ দিয়া নাই, মই অকল পটলে দিলোঁ। মোৰ আঞ্জাখন হৈ গ'ল। এতিয়া মই অকণমান খুন্দি থোৱা আদা, আগতে দিয়া নাছিলোঁ আদা, মই পিছত দিব বুলি ভাবিছোঁ। পিছত দিলে আঞ্জাখন ভাল হয়, গোন্ধটোও থাকে। তাৰ লগত মই লং, ইলাচি, ডালচেনি অকণমানো থেতেলি দিছোঁ। নিৰামিষ যদিও ইয়াত গোন্ধটোৰ কাৰণেই ভাল লাগিব। এইবাৰ মই কাটি থোৱা ধনিয়াখিনি দি দিলোঁ। আঞ্জাখন হৈ গ'ল। বন্ধু বান্ধৱীসকল, মোৰ আঞ্জাখন আপোনালোকে শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ। যিবোৰে নতুনকৈ চালে তেওঁলোকেও বোধ কৰোঁ আমোদ পাইছে। সেয়েহে কওঁ পুনৰ, সকলোৱে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাই দিলে নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। থেংক ইউ।